মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপাতে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চাহ মই যে ঘূৰি আহিছো মই ভাবিছো মই মানুহ নে একচুৱেলি ছাগলী পোৱালি চাহ হাঁহি উঠিছে এইবাৰ কাহিনী এটা শুনিব হ'ব আৰু নালাগে এইটো স্মিথ অকণ এফালে বৈছো আপুনি মোক চিনি পাইছে নাই পোৱা মইতো আপোনাক চিনি পোৱা নাই ভাল কথা বেয়া কথাহে ইজনে সিজনক যদি চিনিয়ে নাপাইছো কেনেকে ভাল কথা হৈছে হেৰি এইজনে কি কৈ আছে ঐ তই কথা মাজত সোমাব নালাগে তই যাচোন যা 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 এই কথাটো মোক ভালকে পাতি যাব দিয়ক তই কি পাতিব লগা আছে আছে চিনাকিটো হৈ যাম নমস্কাৰ মহৎ লগতে মই চাহ দোকানী সি এবছৰমান ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টত আছিলে এতিয়া আকৌ জইন এতিয়া মই ঘূৰি আহিছো ভাল কথা এইটো কেনেকে ভাল কথা ঐ ঐ ঐ মানুহ তেনেকে কথা কয় মানে এইটো কেনেকে ভাল কথা কথাটো শুনিবলৈ ধৈৰ্য অকণ আনা তাৰ পিছত কব ভাল নে বেয়া না কি ক কবলে তই যা নালাগে তই বলচোন এই অৱশ্যে কথাটো জইন মাৰি ল'বলৈ দিয়ক কি জইন মাৰ বেমাৰ যেনেকে জইন মাৰি মই কথা জইন মাৰিহে কি চলে মানে কথাৰ মাজত মানে এইখন থানা পুলিচে মোৰ হাততে জন্ম আপোনাৰ আগতেই জন্ম মানে এইটো জন্ম নহয় চাহ খাই জন্ম এইবিলাক যে দেখিছে পিল্লি পাল্লা এতিয়াও মই বাকী পাওঁ হেই তই যোৱাৰ আগত মই বাকী মাৰি দিছো সেইজনে পাওঁ মই আহোঁতে দেখোন তই নাছিলি ইয়াত মই তেতিয়া জন্মই হোৱা নাই কিমান বয়স হৈ এজনক তই মানুহতো নাছিলি ঐ তই যাচোন যা 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 তেতিয়াহ'লে মই আহিছো কথাখিনি ক'বলৈ দিয়ক মই ক'বলগীয়া গোটেইখিনি ক'লো আৰু আহিছো দেই যা 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 ল'ৰাটোক লগ পাই কিন্তু ভাল লাগিল দেই ভালে ইণ্টাৰেষ্টিং কিন্তু তাৰ কথাবোৰত লিংক নাথাকে এতিয়া আপোনাৰ কথাখিনি লিংকটো লগাই আপোনাৰ কথাখিনি এই নেপায় 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 নহয় ভৰিহে খজুৱাইছো কি চাইছ ভাল লাগিছে কিয় দুইটা যে চব কাম বনেই মোৰ চব চিলিণ্ডাৰ হৈ গ'ল ই আমাক চিলিণ্ডাৰ বেপাৰী বনাই দিলে যে চাৰেণ্ডাৰ কৰাৰ কথা কৈছে তই চাৰেণ্ডাৰ কৰা হাত নমা এই মোৰ উঠিয়ে থাকে নমা হাত এই উঠিয়ে থাকে কাক চাৰেণ্ডাৰ কৰাৰ কথা কৈছ এই এক নিমিট এই পূৰ্ণিমাৰ দিনাখন ইয়াক দলঙৰ চুকলৈ লৈ আহিবচোন মানে আন্ধাৰ হ'ব যে মুচাই পেলা পূৰ্ণিমাত পোহৰহে আজিকালি পূৰ্ণিমাত পোহৰ দিন আগৰ পৰাই তেতিয়াহ'লে আমাৰ বিশ্বাস লৈ আহিব আমাৰ বিশ্বাস নহয় অমবস্যা লৈ আহিব তই কন্যাৰ কথা কৈছ এই বাচ্চা টাচ কৰিছা ঘূৰি যা ভয় কৈছে দেখিছো টাচ কৰিছা মুকু দেই এই ডাকোতে বাদ দে এইটো ইমান কথা কৈ গ'ল তই মাৰ খানে মাতিলি যে সি একো কৰিব নোৱাৰে সি এলো কি এলো কেলো এইবিলাক চোন নাজানো যে আগৰ পৰা জানো আমি হৰি আপোনাৰ চেণ্ডেল হেৰাইছে আপুনি বিচাৰি লওক আমাক কি কাৰণে কৈ আছে বাৰু কওকচোন আৰু আজিকালি 50 টকাতে ভাল চেণ্ডেল পায় কিনি লওক এযোৰ আপোনালোকৰ দায়িত্ব আছে নহয় ছাৰ আমাৰ কি দায়িত্ব আছে আপোনাক চেণ্ডেল লাগে আপুনি দোকানলৈ যাওক কিনি লওক কাম চাফা মোৰ চেণ্ডেলযোৰ হেৰাল যে ক'ত হেৰাল আপোনাৰ চেণ্ডেল সিদিনাখন যে পানীৰ পাইপ ফুটি সাগৰ সৃষ্টি হৈছিলে তাতেই মোৰ চেণ্ডেলযোৰ হেৰাল হৰি ৰ'বচোন ৰ'ব সেইদিনাখন পানীৰ পাইপ ফুটোতে বহুত মানুহৰ সা সম্পত্তি বহুত গাড়ী মটৰ বয় বস্তু চব ধ্বংস হৈ গৈছিল আপুনি সামান্য চেণ্ডেলযোৰ লাগি আছে নিজৰ লাগিব কিয় লাগিব কিমান লাখ টকীয়া বস্তু নষ্ট হৈ গৈছে মোৰ কাৰণে মোৰ চেণ্ডেলযোৰেই লাখটকীয়া ছাৰ আপোনালোকে দায়িত্ব লওক আমি কি দায়িত্ব ল'ম কি কাৰণে পাইপ ফুটিল আৰে অথৰিটিয়ে কৈছে দেখোন যে পানীৰ প্ৰেচাৰৰ কাৰণে সেইটো হ'ল আপোনালোকে ব্যৱস্থা কিয় নললে হৰি আপোনালোকে ব্যৱস্থা কিয় নলয় ছাৰ ৰ'ব থানাই কি ব্যৱস্থা ল'ব মোক কওকচোন ছাৰ দুৰ্ঘটনা এটা হোৱালৈকে যে আপোনালোকে ৰৈ থাকে সেইবোৰ পৰীক্ষা নিৰীক্ষা সময়ত কিয় নকৰে সা সম্পত্তি জীৱন ধ্বংস হোৱাৰ পিছতেই যে চবৰে গালৰে কিয় এইটো হয় বাৰু শলাগিলেই নহয় ব্যৱস্থা কি লৈছে বা কি ল'ব সেইটো কওক
বুজি পাইছো আপোনাৰ মনৰ কথাখিনি। বুজি পালেই নহ'ব নহয়, মোৰ চেনেলটো উলিয়াই দিয়ক। মই হাজিৰা কৰি জীৱন চলোৱা মানুহ, মোৰ কাৰণে মোৰ চেনেলযোৰে বহুত মূল্যৱান। মোৰ চেনেলটো উলিয়াই দিয়ক। দাদা চেণ্ডেলযোৰ হ'ব দিয়ক, আজি দিনটো কষ্ট কৰি হ'লেও আপোনাক কিবাকে উলিয়াই দিবলৈ চেষ্টা কৰিম। বলক বিচাৰি যাওঁ। বলক। ছাৰ আহিছোঁ। ছাৰ চেণ্ডেল বিচাৰি পাব জানো তেখেতৰ? ক'ত পাব চাগে। চেণ্ডেলযোৰ ক'ত পাব সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল তেখেতে কৰা প্ৰশ্নখিনিৰ উত্তৰ আমি ক'ত পাম। বহুদিনৰ মূৰত নিজৰ দোকানত সোমো, আজিহে টোপনি আহিব। এই মুকুট ঐ, এই মুকুট, এইটো কাপোৰ তলত বহুত ডাঙৰ ডাঙৰ লাগিছে। ঐ আজি ইয়াত হ'ব, মোৰ জমিনত। বাৰু হ'ব, খোৱাত আপত্তি নাই, কিন্তু ব্লেংকেটক কিন্তু ভাগ দিয়া নহ'ব দেই, কৈ দিছোঁ। কিন্তু আপোনাক কিমান টকা কাপোৰ লাগেনো? মোৰ টাৱেলখন ল'লেই হৈ যাব। ব্লেংকেটখন মোক দিয়ক, আপুনি টাৱেলখন আনি লওক। দিয়ক, এই দিয়ক ক, এই দিয়ক না তই। ৰাকেশ দা অঁ ঘৰলে নাযায় নেকি? তোমাক অকলে এৰি থৈ কেনেকে যাম নিজৰ বুলি? কমল দা আহিব নহয়, আপুনি যাওক। ৰিষ্টা আজি নিজৰ বুলি থাকিয়ে দিওঁ নেকি? তুমি ৰুটি চুটি আনিছা নহয়? অঁ তাৰে দুখন দিবা, হৈ যাব। খাব বাৰু, কি কথা আছে। কিন্তু মই ব্লেংকেটহে নানিলো। অঁ হ'ব দিয়া, তুমি আনিছা নহয়, সেইখনেই শ্বেয়াৰ কৰিম দিয়া। অৰি কি ফাল্টু কথা কয় আপুনি? কোনোবাই শুনিলে কি বুলি ক'ব? আৰে কি ফাল্টু কথা কলো? আৰে আমি একেটা ফেমিলি মানুহ ন, ব্লেংকেট এখন লোৱা মানে মিলা প্ৰীতিৰ কথাটো বুজাই ন। এখন ব্লেংকেট আনিছো, তাকো আপোনাৰ লগত শ্বেয়াৰ কৰিম মই। অ' আচ্ছা, তাৰমানে তুমি মিলা প্ৰীতিয়ে থকাটো নিবিচাৰা নিজৰ বুলি। ব্লেংকেটতহে মিলা প্ৰীতি আছে আপোনাৰ। তাকেতো আকৌ দস্তমত। আপুনি যাওকচোন, যাওক। মই যাওঁগে, যা। যোৱা আগত মূৰটো গৰম কৰি থৈ গলো ৰহ। অ'ৰা লাগা লাগা, ধেমালিহে কৰিছো। গুড নাইট। এই স্কিন টাচ, উঠ। আৰে এই উঠ, আৰে উঠ না। এইটো দে ঘূৰি দে। অঁ মই কিন্তু এপাকে উঠিম। কি নুঠ তই? কিয় বুকুচাত উঠিবলৈ নকৈছ? এইটো মানে মই শুম এতিয়া, তই উঠ ইয়াৰ পৰা, উঠ। ঐ মোৰ দোকানত মই নিজে শুই আছো। ঐ নমাও আঙুলি, নমাও আঙুলি। ঐ ডিছ বাছ কৰি নাথাকিবি, মই কৈ আছো। কি ডিছ বাছ? মই খোৱাতকে দিগদাৰ কৰি আছো। ডিষ্টাৰ্ব হে পাগলটো। তই যা, মই শুম ইয়াত। ঐ যা যা। তই কাক খেদিছ? এইখন মোৰ দোকান। দে হ'ব, খং নকৰিবি। সন্মান হৈ যাবি। চা পিছলৈ আছোনে বা কেলে গু এটা দিওঁ। এক গুই মাৰিম, একদম ৱালত ফটো নিচিনা ওলমি থাকিবি। খোৱাৰ সময়ত ডিছ বাছ কৰি আছে। হ'ব, কাপোৰখন দে। ল এইটো খুলি ল। খুলি ল। সেইটো বিচৰা নাই, কাপোৰখন দে। এখন মোৰ কাপোৰ, ঐ, মোৰ কাপোৰ, মোৰ কাপোৰ। গামলা পৰিলে। ঐ গামলা নহয়, গাও আছে। গাঁৱটো পৰিলে।
মাকে যাই দেখিছে নেকি কি ফাল্টু কথা কৈ থাকে এইবিলাক কথা আমাক ক'ব লাগে নেকি মাথাটো গৰম কৰি দিয়ে মানে আপুনি দেখোনচোন জানেই ৰাকেশ দা তেনেকুৱা বুলি হ'লেও আৰু আহা সোমাই আহা এটাত যোৱা ঐ এইফালে 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 তাত যোৱা কোননো এইকেইটা কৈ আছো ৰ'বা বহিব পাৰিম নি বহা থেংক ইউ মানস বহা আচ্ছা ইছা এক্সকিউজ মি আচ্ছা মোক এটা আপোনালোকে কথা ক'ব পাৰিব নেকি আমি ঘৰলৈ যাব পাৰিম নে ইয়াতে থাকিব লাগিব ইয়াতে থাকিব লাগিব মানস তোমাৰ একো প্ৰব্লেম নহয়তো মোৰ কথা চিন্তা কৰিব নালাগে যি কৰিলা কৰিলা আৰু টেনশ্যন ল'ব নালাগে মই আছোতো চব মেনেজ হৈ যাব কি মেনেজ কৰিবাহে তুমি একো মেনেজ নহয় এনেই ইয়াক সাহসতা দিছোঁ টেনশ্যন লৈ আছে যে ৰিচা চাহৰ ঘৰলৈ গৈছো তুমি চাবা এওঁলোকক হ'ব হ'ব থাকিবা নহয় তুমি হ'ব ছাৰ বাইদেউ আপোনাৰ চাকৰি কৰা কিমান বছৰ হ'ল কিয় লাগে এনে জাষ্ট সুধিছোঁ আৰু কমলা আমাক নহ'লে আজি ৰাতিটো লকাপতে ভৰাই থৈ দিয়ক কিয় নহয় দুজন অচিনাকি ল'ৰা তাতে মই আকৌ ড্ৰিংকছ কৰি আছোঁ বাইদেৱে ইনচিকিউৰিটি ফিল কৰিব পাৰে কি হ'ল এডাল দেখিছ খুবাই নিজৰ চিকিউৰিটি লৈ ল'ম মই একো ইনচিকিউৰ ফিল নকৰোঁ মই নালাগে নালাগে তেনেকুৱা একো চিনেই ক্ৰিয়েট নহয় চৰি বাইদেউ ড্ৰিংকছ কৰিব পাৰোঁ কিন্তু কেৰেক্টাৰ হ'লে একদম চাফা দেই শেষ আজি লিভাৰত মোৰ স্পট থাকিব পাৰে কিন্তু কেৰেক্টাৰত কিন্তু মোৰ স্পট নাই কসমছে কমল দা ঐ বচোন বহ বহি থাক বহ গুড মৰ্ণিং ইয়ং বয় গুড মৰ্ণিং ছাৰ আচ্ছা ৰাতি আলহী দুজন আহিছে বোলে এই নক'ব আৰু এজনটো একদম বেলেগ ধৰণৰ মানুহ কেনেকুৱা কথা বাৰ্তাৰ কথা কৈছোঁ কথা কোৱাৰ ষ্টাইলে বেলেগ হয় নেকি অঁ সাধু জমিব তেতিয়াহ'লে তাকেহে আচ্ছা হেৰি নহয় বাবা কচোন ক তোৰ সংসাৰৰ কথা ক আমাৰনো কি সংসাৰ অনলাইনত চলি আছে আৰু তেওঁ থাকে নিজৰ জাগাত চাকৰি কামত মই থাকোঁ ইয়াত অনলাইনত চলি আছে আৰু অনলাইনত দে থাক ভালে থাক ঐ তোৰতো সেইটো উঠিয়ে থাকে কি আঙুলিটোৰ কথা কৈছো অ এই আজি মোৰ ওপৰতো উঠিলি অ তোৰ ওপৰত উঠিবলৈ বহুত মন বহুত বল
তোক একেবাৰে বহুত ওপৰত উঠাই দিওঁ তই নামিবও নোৱাৰিবি কেতিয়াও মানে টিঙৰ ওপৰত পাগল কি হৈছে ভালকে বুজাই কচোন মুৰ্গী মৰা দেখিছ অঁ তেনেকে তোক মই মুচৰি মাৰি পেলাম মুচাই মোৰ 35 মুৰ্গীটো পাইছ কি 31 বছৰ যে লাষ্টৰ দিনটো 31 তাৰ ইংলিছ শুনচোন কি হৈছে ভালকে বুজাই কচোন ঐ তই মোক গছক কিছ কিয় সেইটো কথা কচোন গছক কিছৰ নহয় গছক কিলি কিয় হে তেগা হ'ব তই গছকিলি কিয় মোক এইটো শুদ্ধ হৈছে এই ভুল উত্তৰ ধৰি থাকিব নালাগে কিয় গছকিলি তই মোক গছক কিলিটো শুদ্ধ হৈছে এইটো কৈছো ঐ বাবা তই কিলকিলাই আছ কিয় তই মোক এইটো কথা ক তই মোক গছকিলি কিয় এইটো কিলিটো শুদ্ধ হৈছে কিছৰটো ভুল হৈছে এই টেনচন নলবি অ' বন্ধু ডম্বৰু ডম্বু মানুহৰ কেতিয়াবা ভুল হৈ যায় কাৰণ মেন ইজ হেনো গৰম তেল গম তেল ইংলিছটো যে মৰ তেল ইংলিছ শুনচোন তাৰ চাহ অকণমান খাবি অঁ গাখীৰ পোৱা আদা অকণ থেতেলিয়াই দিওঁ তই মুখখন ধুইলৈকে যা একাপ চাহ খাবা চাহপাতটো বেছিকে দিয়ে পাছৰখিনি শুনি যা নিগনি মই দৰৱ অকণ মিলাই দিওঁ মেনি যেনো গৰম তেল আয়তা ইংলিছ শুনচোন কি পাল্লাত পৰিছো মই পাইছা ই নতুনকে আহিছে মোৰ লগত কাজিয়া কৰিছে তাকো আজ মাষ্টাৰ চাহ হয় ছাৰ আঙুলি দাঙি দাঙি কাজিয়া ই আৰম্ভ কৰিছে মই না কোৱা ঐ টাচ কৰিছা অ' ছাৰ এইটোক মই ক'ত টাচ কৰি ভূত দেখোঁ এবাৰ এই হ'ব মোহন উঠা আমাৰ ফিল চোৱা আমাৰ কাৰ লগত ভাল চোৱা হ'ব তুমি উঠা চলাবা নেকি নচলা চাওঁ উঠিম উঠা